সেই দোস্ত এইজন হ'ল বুদ্ধদেৱ। আমি ৰজা পুখুৰীত আছোঁ। পৰিৱেশটো চাওক কিমান সুন্দৰ। এইপিনে দশবতৰ আছে, সেইপিনে বলোৰাম আছে, এইপিনে কলকীয় বতৰ আছে, এইপিনেতো অংকুৰ দা, এইপিনে আকাশ ঠেঙাল, এইপিনে দৌদাই, নাৱৰীয়া আৰু লগতে মই আছোঁ। এইপিনে চেল্ফি মৰাত ব্যস্ত। এই গোলা বোলা আগত যাব বোলা। সেই এইপিনে চেল্ফি লোৱাত ব্যস্ত। গতিকে আপোনালোকে আহিব পাৰে। ইয়াত বৰ ধুনীয়া পৰিৱেশ। গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড লগত আহিব। পুখুৰীত ৰজা পুখুৰীত এখন আপোনাৰ নাও দেখিবলৈ পাইছে। এয়া আমাৰ দৌদাই চলাই আছে। আকাশ, এইপিনে অংকুৰ, এইপিনে মই। কিমান এটা সুন্দৰ পৰিৱেশ। একদম বিয়লি বেলা। সেইপিনে বঠা এডাল লৈ ভীমৰ পাত। আমি এতিয়া সেই বিষ্ণু মন্দিৰ সেয়ালৈ যাম, সেই মাজুটুকুৰিলৈ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই 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 হাই। ভিডিঅ'টো চাওক, ফেণ্টাষ্টিক হ'বলৈ গৈ আছে। আপোনালোকে দেখিবলৈ পাইছে এয়া বলোৰামৰ মূৰ্তি। এনেকৈ আপোনাৰ 10টা মূৰ্তি পুখুৰীটো চাই পিনে দিয়া আছে। এজন হ'ল বলোৰাম। চাই থাকক।